নমস্কাৰ বন্ধুসকল, মই ৰয় আৰু আপোনালোকে চাই আছে টেক সিটি। আৰু আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম হুৱাইৰ আপকামিং মিড ৰেঞ্জ ফোন যাৰ নাম হুৱাই পি স্মাৰ্ট। এই ফোনটোৰ বিষয়ে আৰু বন্ধুসকল, এই ফোনটো অলৰেডি আমাৰ ইউকেত লঞ্চ হৈ গৈছে আৰু লগতে হুৱাইয়ে কনফাৰ্ম কৰিছে ইয়াৰ সেল ডেট যিটো ষ্টাৰ্ট হ'ব আপোনালোকৰ 11 জানুৱাৰীৰ পৰা। তো আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম ফোনটোৰ ফিচাৰ, স্পেচিফিকেশ্যন, প্ৰাইচ আৰু লগতে আমাৰ ইণ্ডিয়ান লঞ্চ ডেটৰ বিষয়ে। তো বন্ধুসকল, আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল, হুৱাই কোম্পানীৰ এই ধুনীয়া ডিজাইনৰ পি স্মাৰ্ট ফোনটোত আপোনালোকে দেখা পাব ৱাটাৰ ড্ৰপ নচ। ৰাইট চাইডত আপোনালোকে দেখা পাব ভলিউম ৰকত কি, লগতে থাকিব আপোনালোকৰ পাৱাৰ বটন। তলফালৰ কথা ক'বলৈ গ'লে তলফালে আছে আপোনালোকৰ অডিঅ' জেক, লগতে আছে USB পৰ্ট। আৰু পিছফালৰ কথা ক'বলৈ গ'লে পিছফালে আছে আপোনালোকৰ ভাৰ্টিকেলি প্লেচ ডুৱেল ডিঅ'ৰ কেমেৰা, লগতে আছে আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট স্কেনাৰ। তো বন্ধুসকল, ফোনটো যিটো ডিছপ্লে চাইজ আছে, এই ডিছপ্লে চাইজটো বহুত ডাঙৰ চাইজ হয়। মানে যিটো ডিছপ্লে চাইজ আছে এইটো আছে আপোনাৰ 6.21 ইঞ্চৰ ফুল HD প্লাছ ৰেজুলেশ্যনৰ ডিছপ্লে, য'ত আপোনালোকে আসপেক্ট ৰেচিঅ' দেখা পাব 19.5:9। আৰু বন্ধুসকল, এই ফোনটো এভেইলেবল হ'ব তিনিটা কালাৰ ভেৰিয়েণ্টত। এটা থাকিব আপোনালোকৰ অৰোৰা ব্লু, এটা থাকিব আপোনাৰ মিডনাইট ব্লেক আৰু এটা থাকিব আপোনালোকৰ ব্লু কালাৰত। তো বন্ধুসকল, ফোনটো যিটো লুক আছে এইটো বহুত এটা ধুনীয়া লুক হয়, যিটো মেচ কৰে আপোনালোকৰ অনৰ টেল লাইট ফোনটোৰ লগত। তো বন্ধুসকল, এতিয়া আমি আগবাঢ়ো ফোনটোৰ কেমেৰা ফালে। তো বন্ধুসকল, ফোনটোত আপোনালোকে দেখা পাব পিছফালে 13 মেগাপিক্সেলৰ প্ৰাইমেৰী সেন্সৰ, লগতে থাকিব আপোনালোকৰ 2 মেগাপিক্সেলৰ সেকেন্ডাৰী সেন্সৰ। আৰু বন্ধুসকল, আপোনালোকৰ ফোনটোত সেলফিৰ কাৰণে আছে 8 মেগাপিক্সেলৰ সেলফি কেমেৰা। এতিয়া বন্ধুসকল, ফোনটোৰ কিছুমান জানিবলগীয়া হাইলাইট ফিচাৰ্ছৰ কথা আপোনালোকক কৈ দিওঁ। তো বন্ধুসকল, ফোনটো আপোনালোকে দেখা পাব ডুৱেল ভল্টি ছাপৰ্ট। ফোনটোত আপোনালোকে মাইক্ৰ SD কাৰ্ড স্লট দেখা পাব। ফোনটো ৰান কৰিব এণ্ড্ৰইড 9 পাইলট ভাৰ্চনৰ লগত। আৰু ফোনটোত আপোনালোকে দেখা পাব ফিংগাৰপ্ৰিণ্ট স্কেনাৰ। তো বন্ধুসকল, এতিয়া আগবাঢ়ো আমি ফোনটোৰ স্পেচিফিকেশ্যনৰ ফালে। তো বন্ধুসকল, ফোনটোত আপোনালোকে দেখা পাব 3GB ৰেম আৰু 32GB ইণ্টাৰনেল মেমৰি, য'ত থাকিব আপোনালোকৰ Kirin 17ৰ প্ৰচেছৰ, যিটো এটা বহুত ভাল প্ৰচেছৰ হয় যদি আপোনালোকে কম্পেয়াৰ কৰে বেলেগ মিড ৰেঞ্জ ফোনবিলাকৰ লগত। তো বন্ধুসকল, এতিয়া আমি ফোনটোৰ বেটাৰীৰ কথা ক'বলৈ গ'লে ফোনটোত আপোনালোকে 3400 mAhৰ বেটাৰী পাব আৰু ফোনটোৱে ৰান কৰিব এণ্ড্ৰইড 9 5 ভাৰ্চনৰ লগত। এতিয়া বন্ধুসকল, ফাইনেলি ফোনটোৰ প্ৰাইজৰ কথা ক'বলৈ গ'লে ফোনটোৰ যিটো প্ৰাইজ আছে এতিয়ালৈকে ৰিভিল হোৱা নাই। মানে ইয়াত যিটো চেল আছে এই চেলটো ষ্টাৰ্ট হ'ব আপোনালোকৰ 11 জানুৱাৰীৰ পৰা ইউকেত। তো যেতিয়া চেল ষ্টাৰ্ট হ'ব তেতিয়া ইয়াৰ ফাইনেল আমি প্ৰাইচটো গম পাই যাম। বাট এনেকুৱা এক্সপেক্ট কৰা হৈ আছে যে এই ফোনটোক আপোনালোকে 17,000ৰ ভিতৰত পাই যাব। এই ফোনটো আহি কিনে ডাইৰেক্টলি আমাৰ কম্পিট কৰিব অনৰ টেল লাইট ফোনটোৰ লগত। এতিয়া বন্ধুসকল, ফোনটোৰ লঞ্চ ডেটৰ কথা ক'বলৈ গ'লে এই লঞ্চ ডেটটো আমাৰ এতিয়ালৈকে অফিচিয়েলি এনাউন্স হোৱা নাই। বাট এনেকুৱা এক্সপেক্ট কৰা হৈ আছে এই ফোনটো আমাৰ ফেব্ৰুৱাৰী মাহৰ ফালে ইণ্ডিয়াত লঞ্চ হ'ব। তো যেতিয়া এই মিড ৰেঞ্জ ফোনটো আমাৰ ইণ্ডিয়াত লঞ্চ হ'ব তেতিয়া এই ফোনটো আমাৰ কিমান কম্পিট কৰিব পাৰে বেলেগ মিড ৰেঞ্জ ফোনবিলাকৰ লগত, তেতিয়া এই দেখাত আমাৰ বহুত মজা হ'ব। তো বন্ধুসকল, ফোনটোৰ বিষয়ে আপোনালোকে কিভাৱে মোক তলত কমেণ্ট কৰি কিনে ক'ব। আৰু এই ফোনটো মিড ৰেঞ্জৰ ভিতৰত আপোনালোকে কিনিব নে নাই, বা এই ফোনটো যিটো প্ৰাইচ আছে এইটো ভেলু ফৰ মানি প্ৰভাইড কৰিব নাই, এইবিলাক কথা আপোনালোকে মোক তলত কমেণ্ট কৰি কিনে ক'ব। আমি লগ পাম বেলেগ এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।